Welcome to my new channel Studio আৰু Facebook page বিন্দাস ভিডিও লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আসাম পুলিচৰ কনস্টেবল আৰু এসআইৰ কেইটামান কোৱেশ্চন ৰিজনিং। তবলক আমি ভিডিওটো আৰম্ভ কৰো। ইয়াত লজিক্যাল ৰিজনিং, যুক্তি বিচাৰ আৰু গণিতিক সামৰ্থ্য। আপোনালোকে এইখিনি বস্তু পঢ়াৰ পিছত আপোনালোকে বুজি পাব যে কিহৰ ওপৰত ভিত্তি কৰি প্ৰশ্নকেইটা দিয়ে। দুটা বস্তু বা ব্যক্তি বা ঘটনাৰ মাজত সাদৃশ্যতা নিৰ্ণয় কৰিবলৈ এই ধৰণৰ প্ৰশ্ন দিয়া হয়। এই ক্ষেত্ৰত এটা উদাহৰণ দিয়া থাকে য'ত দুটা বস্তুৰ মাজত কিবা সাদৃশ্য থাকে। সেই সাদৃশ্যতা প্ৰশ্নত দিয়া বস্তুটো আৰু বিকল্প উত্তৰসমূহ মাজৰ এটাটো থাকে। গতিকে সেই সাদৃশ্যতা নিৰ্ণয় কৰিবলৈ দিয়া হয়। ইয়াত চাওক, প্ৰথমতে আপোনালোকে এটা কুৱেশ্যন চালে বুজি পাব যে নম্বৰ 1 কুৱেশ্যনটো আছে যে অডোমিটাৰ আৰু মাইলেজ, কম্পাছ আৰু কুৱেশ্যন মাৰ্ক। এতিয়া কি হ'ব? এ ডি, বি বেজি, চি জ্যামিতি, ডি গণিত। আপোনালোকে কোনটো ধৰিব? কম্পাছৰ ইয়াৰ শুদ্ধ এনসাৰ হ'ব এনসাৰ এ। এতিয়া আপোনালোকে বুজি পাইছে যে বস্তুটো কেনেকুৱা হয়। সেইকাৰণে আজি আমি এই গোটেইখিনি প্ৰশ্নৰ আনসাৰ আপোনালোকক দি দিম। আপোনালোকে এই ভিডিঅ'খন চাই দি ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰিব, লগতে ফেচবুকত চালে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু এটা শ্বেয়াৰ মাৰি দিব। নম্বৰ 2 আছে মাৰাথন দলৰ এক একক চিংগছ, কুৱেশ্যন মাৰ্ক চিন দিয়া আছে। এতিয়া আপোনালোকে কোনটো ধৰিব? টেনিছ, বি ফুটবল, চি ক্ৰিকেট, ডি কাবাডী। ইয়াৰ শুদ্ধ আনসাৰ হ'ব টেনিছ। এনসাৰ এ, টেনিছ হ'ব। দলৰ এক একক চিংগছ টেনিছ। 3 নম্বৰ কুৱেশ্যন, যেনেকৈ খিৰিকীৰ লগত আইনা তেনেকৈ কিতাপৰ লগত। এই কুৱেশ্যনটো ভালকৈ বুজি ল'ব লাগিব। যেনেকৈ খিৰিকীৰ লগত আইনা তেনেকৈ কিতাপৰ লগত কি হ'ব? এ পাত, বি কভাৰ, চি বাকলি, ডি গল্প। তো ইয়াৰ আনসাৰ হ'ব এ পাত। খিৰিকীৰ লগত আইনা তেনেকৈ কিতাপৰ লগত পাত। 4 নম্বৰ কাপ, কফি, বাতি। ইয়াত আপোনালোকক কাপ, কফি, বাতি। তো আপোনালোকক এ অপশ্যন দিয়া আছে আঞ্জা, বি অপশ্যন দিয়া আছে কাঁহী, চি অপশ্যন দিয়া আছে চামুচ, ডি অপশ্যন দিয়া আছে খাদ্য। ইয়াৰ শুদ্ধ আনসাৰ হ'ব আঞ্জা। আনসাৰ এ, কাপ, কফি, বাতি, আঞ্জা। এতিয়া বুজি পাই আছে আপোনালোকে। তাৰপিছত 5 নম্বৰটো দিয়া আছে যে হৰিশিৱ জেঠী স্তন্যপায়ী কুৱেশ্যন। এনসাৰ এ দিয়া আছে তিমি, বি দিয়া আছে বাটৌ, চি দিয়া আছে সাপ আৰু ডি দিয়া আছে পৰুৱা। ইয়াৰ শুদ্ধ আনসাৰ হ'ব এ, তিমি। হৰিশিৱ জেঠী স্তন্যপায়ীৰ লগত তিমি মিল খাব। কলম, কবি, বেজি কি হ'ব? দৰ্জী, সূতা, বুটাম, মেচিন। তো বেজিৰ লগত কি হ'ব? দৰ্জী। অপশ্যন এ, এনসাৰ হ'ব অপশ্যন এ। ব্যায়াম, জিমখানা, খোৱা কি হ'ব? এ ৰেষ্টুৰেণ্ট, বি খাদ্য, চি স্বাস্থ্য, ডি আহাৰ। তো ব্যায়াম, জিমখানা, খোৱা, ৰেষ্টুৰেণ্ট। আমি কোনে কোনে ৰেষ্টুৰেণ্টত বেছি খায় কমেণ্ট কৰি জনাবচোন। 3 নম্বৰ মম, লেম্প, ফ্লাডলাইট, জুপুৰি, ঘৰ। ইয়াৰ ঘৰৰ লগত কি মিলিব? আট্টালিকা নে নগৰ নে তম্বু নে টৰ্চ। ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন এ, আট্টালিকা। অপশ্যন এ ইয়াৰ শুদ্ধ আনসাৰ। 9 নম্বৰটো দিয়া আছে আপেল, ফল, ফলৰ বজাৰ, উপন্যাস, কিতাপ। এতিয়া কি হ'ব? অপশ্যন দিয়া আছে এ কিতাপৰ দোকান, বি পুথিভঁৰাল, চি বজাৰ, ডি আলোচনী। ইয়াৰ শুদ্ধ আনসাৰ হ'ব কিতাপৰ দোকান। আনসাৰ এ, কিতাপৰ দোকান ইয়াৰ শুদ্ধ আনসাৰ। 10 নম্বৰ দি আছে মেজ, কাঠ, চেগুন, গছ, চোলা, কাপোৰ। কাপোৰৰ লগত কি মিলিব? অপশ্যন এ কপাহ, অপশ্যন বি চিলাই, অপশ্যন চি গছ, অপশ্যন ডি সূতা। ইয়াৰ আনসাৰ হ'ব কপাহ। ইয়াৰ শুদ্ধ আনসাৰ কপাহ এ। চুপাহী, ৰাজ। ইয়াৰ চুপাহী ৰাজৰ লগত কি মিলিব?
অপশ্যন এ টায়াৰ চাইকেল, অপশ্যন বি পোৱালি মাক, অপশ্যন চি চেণ্ডেল জোতা, অপশ্যন ডি নিমখ তেল। ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন এ টায়াৰ চাইকেল। ইয়াত চুপাহী যেনেকৈ পাতৰ অংশ তেনেদৰে টায়াৰ এটা চাইকেলৰ অংশ, বাকী বিকল্পসমূহ তেনেকুৱাই নহয়। 12 নম্বৰ কুৱেশ্যনটো দিয়া আছে জোকাৰ হাঁহি, এ দিয়া আছে সন্ন্যাসী ভক্তি, বি অপশ্যন দিছে খেল খেলুৱৈ, চি অপশ্যনৰ মৃত্যু জন্ম, ডি অপশ্যনৰ খেল খেলুৱৈ। ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন এ সন্ন্যাসী ভক্তি। 13 নম্বৰ অপশ্যনত দিয়া আছে মুচি জোতা, এ অপশ্যনত দিয়া আছে মিস্ত্ৰী ঘৰ, বি অপশ্যনত দিয়া আছে গৰুখীয়া গৰু, চি অপশ্যন যে বাঘ হৰিণা, ডি অপশ্যনত দিয়া চিত্ৰ সংগীত। ইয়াৰ শুদ্ধ আনচাৰ হ'ব মিস্ত্ৰী ঘৰ, এ মিস্ত্ৰী ঘৰ। ডলাৰ আমেৰিকা ইয়ন, ডলাৰ আমেৰিকাত ইয়ন, ডলাৰটো যদি আমেৰিকাৰ হয় তেতিয়াহ'লে এন কোনটো দেশৰ হ'ব? জাপানৰ নে ভূটানৰ নে চীনৰ নে পেলুগু? ইয়াৰ শুদ্ধ আনচাৰ হ'ব এ, কাৰণ জাপানত পইচাক এন বুলি কয় বা টকাক এন বুলি কয়। 15 নম্বৰ টিবি যক্ষ্মা হাওঁফাওঁ কেটেৰেষ্ট। ইয়াৰ শুদ্ধ আনচাৰ কোনটো হ'ব? এ চকু, বি কাণ, চি নাক, ডি জিভা। ইয়াৰ শুদ্ধ আনচাৰ হ'ব চকু। আজি মানে আকৌ নতুন ভিডিঅ'ত আকৌ লগ পাম। আৰু যদি মোৰ ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰক, যদি ইউটিউবত চাই আছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।